নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনাক আমাৰ চেনেল ডিপ্ৰাজ টিউবলৈ। হয় বন্ধুসকল, অসমৰ আয়ুৰ্বেদিক দৰৱ দিয়া তথা বন ঔষধিৰ লগতে ঘৰুৱা চিকিৎসা দৰৱ দিয়া পংকজ পাঠকক হয়তো আপোনালোকে সকলোৱে চিনি পায়। আমি কেতিয়াবা অসমৰ নিউজ চেনেলবোৰতো পংকজ পাঠকৰ সাক্ষাৎকাৰ লোৱা দেখিবলৈ পাওঁ। লগতে পংকজ পাঠকৰ বন ঔষধি বা আয়ুৰ্বেদিক দৰৱ খাই অসমৰ প্ৰায় সংখ্যক মানুহে সুস্থ কৰি তুলিছে বুলি আমি ক'ৰবাত নহয় ক'ৰবাত শুনিবলৈ পাওঁ। এইবাৰ পংকজ পাঠকে পৰেশ বৰুৱা ডাঙৰীয়ালৈ চিঠি লিখি দৰৱ খাবলৈ অনুমতি দিছে। পৰেশ বৰুৱা এনে কি ডাঙৰ বেমাৰ হ'ল যাৰ বাবে পংকজ পাঠকে মুকলিমূৰীয়াকৈ চিঠি লিখি দৰৱ খাবলৈ ক'লে পৰেশ বৰুৱা। গতিকে বন্ধুসকল, ভিডিঅ'টো শেষলৈকে চাব। যদি ভিডিঅ'টো চাই অলপ হ'লেও ভাল লাগে তেন্তে এটা লাইক কৰি যাব, আৰু যদি চেনেল নতুন কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে আহক আমাৰ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। হয় বন্ধুসকল, এইবাৰ পংকজ পাঠকে পৰেশ বৰুৱা ডাঙৰীয়ালৈ এখন মুকলিমূৰীয়া চিঠি লিখিছে। চিঠিখনত লিখিছে, পৰেশ বৰুৱালৈ এখন মুকলিমূৰীয়া চিঠি। পৰেশ বৰুৱা ডাঙৰীয়া, আপোনাৰ সাক্ষাৎকাৰ যোৱাকালি চালোঁ জাৰিৰ হুছেইনৰ ডাঙৰীয়াৰ লগত। আপোনাৰ দীৰ্ঘায়ু কামনা কৰি আপোনালৈ এটা সামান্য পৰামৰ্শ আগবঢ়ালোঁ। আপুনি টিভিত কথা কম আৰু কাহি থকা বেছি দেখা পালোঁ। প্ৰায় প্ৰতিবাৰ আপুনি যেতিয়া ফোন কৰে কোনো চেনেলত, প্ৰতিবাৰে আপোনাক খুকুৰ কাহি থকা শুনা পাওঁ। আপুনি কোনোবা মানুহ পঠাই আমাৰ দোকানৰ পৰা আমাৰ এই কাহৰ জমকাল এটা লৈ ল'ব। এইটো খালে যিমান পুৰণি কাহ হ'লেও আপুনি ভাল পাব। কাহৰ লগতে হাঁপানি, ব্ৰংকাইটিছ, এলাৰ্জি, কাহ আদিৰ বাবেও বহুত উপকাৰী। যদি আপুনিও পৰেশ বৰুৱাৰ কাহটো ভাল হোৱাটো বিচাৰে তেন্তে শ্বেয়াৰ কৰক যাতে পৰেশ বৰুৱাই পায় মোৰ এই চিঠিখনি। আপুনি এইটো অনলাইন অৰ্ডাৰ কৰি ল'ব পাৰিব, কিন্তু ভাৰতৰ বাহিৰত আমি ডেলিভাৰী নিদিওঁ।